নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ নিয়তি মিনি ব্লগলৈ। ভাগিনটো আহিছিলে আৰু আজি অহা 3 দিন হ'ল। ঘৰৰ পৰা ক'লৈকো উলিয়াই নিয়া নাই, গতিকে মোমায়েকে কৰ্মশালা দিয়া দেখা পালে লৈ যাওঁ বুলি ভাবিলোঁ। আৰু আজি আহিলোঁ মোমায়েকৰ কৰ্মশালা চাবলৈ, তাকো লৈ আহিলোঁ লগতে। আৰু দুয়োটাই আহি বহি আছোঁ, কৰ্মশালা ষ্টাৰ্ট হৈ গ'ল। আৰু এইপিনে চাওকচোন, পোৱালি বহি আছে গোটেইটো। আৰু ঢোল বাদনখিনিৰ মাজতে চাওকচোন, অকণমানিটো ইমান ধুনীয়াকৈ ঢোল বজাই আছে। সি ফুলিং এটা ল'ৰা দেই, আৰু তাক যে ভিডিঅ' নকৰি নোৱাৰিলোঁ, গতিকে ভিডিঅ'টো কৰি সাঁচি ৰাখিলোঁ মোবাইলত। আৰু ইপিনে কৰ্মশালা হৈ আছে, আৰু এইপিনে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিলৈ চাওকচোন। আমাৰ দিকু সৰু হৈছে দেই, সিও খেলি ল'লে। আৰু অলপ সময়ৰ পিছতে আমি ঘৰলৈ আহিব হৈ গ'লোঁ। তাৰ লগতে কিমান চক্কৰ কৰিছোঁ চাওকচোন। ঠাণ্ডা আহি এক চক্কৰ ঘূৰি আছোঁ মই লৈ এটা চেষ্টিক, আৰু সি খোৱা বস্তু বিচাৰিয়ে পোৱা নাই। এতিয়া এটা খোৱা বস্তু বিচাৰি পাক পাৰি মাৰি ঘূৰি ফুৰিছে।